এইটো দেখিছে নে কি দেখিছে এইটো আমাৰ গাঁৱৰ পাহাৰটোৰ ওপৰত ধুনীয়া এটা মন্দিৰ আছে শিৱ মন্দিৰ এটা আছে আৰু পাহাৰটোৰ ওচৰতে আছে পুনিহঁতৰ ঘৰতে পাহাৰটোৰ ওচৰতে আছে এইটো পুনিহঁতৰ ঘৰতে এই মানুহজনে বহি থকা এই অকণমান কিন্তে সোমাই গ'লে পাব গো পুনিহঁতৰ ঘৰটো বা সেইটো পাহাৰটো এইয়া আমাৰ গাঁৱৰ পথাৰখন পানী হৈ আছে এতিয়া পানী হৈ থকাৰ লগে লগে মানুহ মাছ মাৰা আৰম্ভ হ'বই এইখন আমাৰ পথাৰখনত এতিয়া পানী চাৰিওফালে পানী বানপানীৰ মাজতে আমি এতিয়া থাকিব লাগিব আৰু মাছ চাছ মাৰিম আৰু ৰিলিফে বস্তু চস্তু পাম আৰু তাকে খাইবলৈ থাকিম আৰু ন দে সেয়াই আমাৰ জীৱন বেলে আমাৰ এয়া বেলে জীৱন বেলে আপুনি কি ধুনীয়া পাহাৰ এইটো হয় না তাৰপিছত এতিয়া পাহাৰটো ধুনীয়া হয় পথাৰখনো ধুনীয়া হয় গতিকে তই এতিয়া ধুনীয়াকৈ এটা গানকে গাই দিয়া ন বহুত দিনত গান চান গোৱাই নাকা এতিয়া ধুনীয়াকৈ গান গাই দিয়ে সেইটো প'ষ্টটো মায়ো মানুহে দেখি আহিব বা আপুনি প'ষ্ট বেলেগ দিছে ন গা তই যি গাই থাকা এফালৰ পৰা গাই থাকা তই এটা গান গা ধুনীয়াকৈ গান এটা গা পুনি শ্বুটিং এটা গান এটা গা দে ধুনীয়াকৈ গান এটা গা কি ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ সুন্দৰকৈ গা ধুনীয়াকৈ গা এটা গা এই চাহ কৰি বাদ দিয়াহে চাব লাগিব গায়ক হ'লে গায়কৰ গান শুনিব গায়কটো চাব আহিব মানুহ গায়িকাক চাব আহিব গতিকে ধুনীয়াকৈ গা গান এটা খৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী খৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী হ'ব দে